Big breaking, পানবাৰী গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক উত্তম মাধ্যম ৰাইজৰ। মৈৰাবাৰীৰ কাষৰীয়া অঞ্চল পানবাৰী গাঁৱত আজি ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত আজাহাৰুল ইছলাম আৰু নুৰুল ইছলাম নামৰ দুজন ড্ৰাগছ বেপাৰীক ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক। উক্ত ড্ৰাগছ ব্যৱসায়ী দুজনে হাতীমূৰীয়া অঞ্চলত ইমান দিনে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ইয়াত কিয় আহিছিল আপুনি? ড্ৰাগছ বেচিবলৈ আহিছিলে নেকি? কিয় আহিছিলে ইয়াত? আপোনাৰ লগত আৰু কোন কোন আহিছিলে? কিয় আহিছিলে ইয়াত তুমি? আমি তাৰ লগত আহা নাই, আমি ইয়াৰ পৰা হাতীমূৰীয়াৰ পৰা আহিছো নানী ঘৰত। মই নানী ঘৰত গৈছো আৰু এটা মাইকী চাইছিল। নানী ঘৰৰ পৰা আহি আছো, সি কৈ আছে মোক তিনালিৰ পৰা ষ্টৰি দে। বাদে মই কৈছো উঠ বল। বাদে ইয়াত আহিছো, মানুহ তাক ধৰি পেলাই ড্ৰাগছ পাইছে, মোক পোৱা নাই, মই গুচি গৈছিলো, আকৌ মোক ধৰি কিনে আনিছে। তুমি কিমান দিনৰ পৰা তাৰ লগত জড়িত আছা? আমি জড়িত নাই, সি মৰাখলা বাৰী হয়। মই আজি পাইছো বুলিকে আমি তাক লৈ গৈছো। তুমি কেনেকে চিনি পোৱা তাক? কেনেকে চিনি পোৱা? এনেই মানে একদিন মৈৰামাৰী গৈছিলো যে, এই টমটম চলাই, এদিন মানে সি লগত আহিছিল। মানে তাৰ লগতে তুমি ড্ৰাগছৰ ব্যৱসায় চলোৱা ন? ঠিক আছে। আপোনাৰ লগত তাই ড্ৰাগছৰ ব্যৱসায় চলাই নেকি? আগতেও এনেকুৱা কৰিছে নেকি? আপুনি তাক কিয় লৈ আহিছে আপোনাৰ লগত? আমি পাইছি রাস্তার কিনারো ভাই পাইলে আমি যাইতেছি গা বাদ আমার কইতাছে কই না আছে কিমানখিনি ড্ৰাগছ লৈ আহিছিলে ইয়াত বিক্ৰী কৰিবলৈ আপুনি? বেশ ভালো ছিল তো ভাই এই না এই সুন্দর করে একটা সারা টান পাইছি অল্প করে হ্যাঁ লইছে 200 টাকা। হয়, আজি দেখা পাইছোঁ যে আপোনাৰ পানবাৰী ইয়াত ড্ৰাগছৰ দুজন সৰবৰাহকাৰী ধৰা পৰিছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? মানে ইয়াত আমাৰ ইয়াত মানে বহুদিন ধৰি মানে ড্ৰাগছ মানে ইয়াত বেছি আছে। কিছুদিন আগত মানে কিমানমান আগত আমি এটা ড্ৰাগছ মানে যোনে খাই তাক আটক কৰি পেলাই আৰক্ষী তাত গতাই দিছিলোঁ। গতাই দিয়াৰ পাছত আৰক্ষীয়ে তদন্ত কৰিছে আৰু সেই বাকীবিলাকক দিব পৰা নাই। এতিয়া মানে আজি এই দুটা ল'ৰাই মানে ইয়াত চাইকেলেৰে গৈছে, গৈ পেলাই তাত মানে ড্ৰাগছ আনিবৰ কাৰণে গৈছিলে। তাৰপিছত আমাৰ যেতিয়া চাইকেল উভতি আহে, পিছত আমি ৰাইজে আটক কৰিছোঁ। আটক কৰোঁতে মানে দুটা ল'ৰাই পলাবলৈ চেষ্টা কৰিছিলে। পিছত আমি ৰাইজে মানে তাক ধৰিছোঁ আৰু এটাৰ লগত আমি ড্ৰাগছ পাইছোঁ আৰু বাকীখিনি মানে পেলাই দিছে। আৰু আপোনালোকে আৰক্ষীক অৱগত কৰিছে নেকি এই বিষয়ে? আমি আৰু ফোন কৰিছোঁ, আহি আছে বুলি কৈছে। আৰু আমাৰ মানে এই অঞ্চলৰ মানে বহুত কেইটা আছে মানে ড্ৰাগছ মানে বেচে। এই ক্ষেত্ৰত যাতে আৰক্ষীয়ে মানে সোনকালে কৰায়ত্ব কৰি পেলাই যাতে উচিত শাস্তি দিয়ে, সেই মানে আমি আৰক্ষীৰ ওচৰত মানে অনুৰোধ জনাইছোঁ। ঘৰ ক'ত আপোনালোকৰ? ক'ৰ পৰা আহিছে আপোনালোকে? সিভিলৰ লগত মৈৰাবাৰী চিভিলৰ লগত। ইয়াত কিয় আহিছিলে? ড্ৰাগছৰ কাৰণে। আপোনাৰ লগত আৰু কিমানজন আছে ইয়াত? কিমানজন আহিছে আপোনাৰ লগত? হা? আৰু লগত আহিছে আপোনাৰ লগত আৰু কেইজন জড়িত আছে এই ড্ৰাগছৰ লগত? আৰু কিমান মানুহ জড়িত আছে আপোনাৰ লগত ড্ৰাগছত? আপোনাৰ লগত কোন কোন আছে? নামকেইটা কওকচোন। আপোনাৰ লগত আৰু কোন কোন আছে কওক? নামকেইটা কৈ দিয়কচোন। আপোনাৰ লগত আৰু কোন কোন আছে? মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, বাট ইজ লাইভ।